ভাৰতীয়সকলে যিমানেই তেওঁলোকৰ অতীতক লৈ আলোচনা কৰিব তেওঁলোকৰ ভৱিষ্যত সিমানেই গৌৰৱময় হ'ব আৰু যিজনে এই অতীতক প্ৰত্যেকৰে সন্মুখলৈ দাঙি ধৰিবলৈ চেষ্টা কৰি আছে তেওঁই মাতৃভূমিৰ পৰম হিতকাৰী স্বামী বিবেকানন্দ। ৰামকৃষ্ণ মিছন আশ্ৰম গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত প্ৰথম তিনিমহীয়া সামাজিক সাংস্কৃতিক অসমীয়া আলোচনী বিবেক ভাস্কৰৰ সমাদৰ দিনে দিনে বাঢ়ি আহিছে। শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী বিবেকানন্দ আদি মহাপুৰুষসকলৰ মহৎ বাণী আৰু বেদ বেদান্তৰ মহা উন্নত চিন্তাৰাজি সমগ্ৰ অসমবাসীৰ মাজত প্ৰচাৰ কৰাত নিয়োজিত হোৱাৰ লগতে আলোচনীখনে ঐতিহ্যময় ভাৰতবৰ্ষৰ সনাতন আদৰ্শ তথা স্থানীয় সাহিত্য সংস্কৃতি ইত্যাদিৰ গঠনমূলক বাৰ্তাবোৰ প্ৰচাৰৰ জৰিয়তে এখন সুন্দৰ সুস্থ আৰু প্ৰগতিশীল সমাজ নিৰ্মাণৰ বাবে ঐকান্তিকভাৱে প্ৰয়াস কৰি আহিছে। মই এই ত্ৰৈমাসিক আলোচনী বিবেক ভাস্কৰৰ নিয়মীয়া পাঠক। কিয় জানেনে? কাৰণ এই আলোচনীখনত আছে শিশু সাহিত্য। অকল শিশু সাহিত্য বুলিয়ে নহয়, এই আলোচনীখনত আছে আমাৰ নিচিনা মাজবয়সীয়া আৰু বয়োজ্যেষ্ঠসকলৰ কাৰণে যথেষ্ট পৰিমাণৰ মননৰ খোৰাকি। যিসকল ব্যক্তিয়ে এই আলোচনীখনত লিখা মেলা কৰে তেওঁলোক হ'ল নিজ নিজ ক্ষেত্ৰত একোজন প্ৰতিষ্ঠিত পুৰোধা ব্যক্তি। তেওঁলোক আমাৰ গুৰুজনাসকলৰ ভাৱ দৰ্শনবোৰ ইয়াত সন্নিৱিষ্ট কৰিছে। অকল এয়াই নহয়, স্বামী বিবেকানন্দৰ আদৰ্শৰে নৱপ্ৰজন্মই কেনেকৈ নিজৰ জীৱন গঠন কৰিব পাৰে তাৰো উপাদান আছে। সঁচা কথা ক'বলৈ গ'লে মই ভাবোঁ ত্ৰৈমাসিক আলোচনী বিবেক ভাস্কৰৰ যথাযথ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে বুলি। আলোচনীখন দৰ্শন, বিজ্ঞান, সাহিত্য, ভাৰতীয় আধ্যাত্মিকতা, শিক্ষা, স্বাস্থ্য, যুৱ জাগৰণ, নৈতিক মূল্যবোধ, অসম তথা উত্তৰ পূৰ্ব ভাৰতৰ কৃষ্টি সংস্কৃতি আদিৰ তত্ত্বগধুৰ ৰচনাৰাজিৰে সমৃদ্ধ। চহকী এই আলোচনীখনক অসমীয়া শিক্ষিত আৰু বুদ্ধিজীৱী সমাজে বহুল প্ৰশংসা কৰিছে। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড চিৰিয়েল নম্বৰ অৰ্থাৎ ISSN থকা এই আলোচনীখন অসমৰ বিভিন্ন বিদ্যালয়ে, মহাবিদ্যালয়ে বা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰি থাকে। গতিকে আহক ন্যূনতম মূল্যত ব্যক্তিগতভাৱে বা প্ৰতিষ্ঠানগতভাৱে গ্ৰাহক হৈ এই আলোচনীখনৰ সোৱাদ লাভ কৰোঁ। পঢ়ক, আনকো পঢ়ুৱাওক। বিবেক ভাস্কৰ।